গাইজ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বহুত দিনৰ মই ব্লগ বনাই আছোঁ গাইজ। আজি মানে গৈ আছোঁ বেন বজাবলৈ। আমাৰ ওচৰতে বেছি দূৰ নহয় মাজবাটত। তো মানে আজি বাইক লৈ যোৱা হৈছে, কাৰণ গোটেইখিনি ইনষ্ট্ৰুমেণ্ট যোৱা নাই যিহেতু, তাৰ কাৰণে বাইক লৈ যোৱা হৈছে। মানে পিছফালে আমাৰ আহি আছে আমাৰ ছেক্ৰেটৰী, আৰু আগফালে গৈ আছে সকলো। আইনা নোহোৱা হেলমেট পিন্ধি লৈছে গাইজ, তাৰ কাৰণে চশমা লগাই লৈছে। এতিয়া গৈ আছোঁ আমাৰ মাজবাটৰ। এতিয়া একদম আজি মানে ৰাতিপুৱাই যাব লগা হৈছে, যিহেতু নেপালী সম্প্ৰদায়ৰ বিয়া, তাৰ কাৰণে ৰাতিপুৱাই যাব লগা হৈছে গাইজ। এয়া হৈছে আমাৰ সুন্দৰ গাঁও নতুন নতুন ৰাস্তা গাইজ, নতুন দলং হৈ গ'ল, নতুন ৰাস্তা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ নেপালী সম্প্ৰদায়ৰ বিয়াখনলৈ। এতিয়া বহুখিনি ডেভেলপ হ'ল গাইজ, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ চৰকাৰক, ইমানখিনি আমাৰ সুবিধা কৰি দিয়াৰ কাৰণে। আগতে মানে একদম অৱস্থা নাছিল। আৰু তাক গাইজ কুঁৱলী এতিয়াও পৰিয়ে আছে, আমাৰ বহুত সোনকালে যাব লগা হৈছে, আৰু ঠাণ্ডা লাগিছে গাইজ। বহুত পিছফালে আহি আছে আমাৰ ছেক্ৰেটৰী, আৰু ছেক্ৰেটৰী মানে গাইজ বহুত হৰণ মাৰি আছে। তো বৰ্তমান আমি গৈ আছোঁ, আৰু এনেকৈয়ে গৈ আছোঁ, গৈ মানে সোনকালে পামগৈ বাৰু। চাই যাওক গোটেই ৰাতিপুৱাৰ ৰ'দটো গাইজ সঁচাকৈ ঠাণ্ডা দিনত বহুত ভাল লাগে। মানে এয়া আৰু গৈ আছোঁ মানে এয়া বজাই গৈ থাকিম, এতিয়া বজাই গৈ থাকিম আৰু এয়াকৈ। আৰু এয়া লাহে লাহে আমি পালোঁ আমাৰ টাউন। এয়া টাউনত বৰ্তমান উপস্থিত হ'লোঁ, আৰু দেখাই আছোঁ গাইজ আজি মই যোনখন কলেজত পঢ়ি আছোঁ, বৰ্তমান মই ডিগ্ৰী কৰি আছোঁ। এইখন হৈছে মোৰ কলেজ গাইজ, ইয়াতে মই ডিগ্ৰী কৰি আছোঁ। আৰু মানে গাইজ আমাৰ টাউনৰ ৰাস্তাটোত বহুত স্পীড ব্ৰেকাৰ দি দিছে, কাৰণ এক্সিডেণ্টৰ মাত্ৰাটো যিহেতু বাঢ়ি গৈছে। আৰু এতিয়া পিকনিকৰ ছিজন, আমাৰ ভৈৰৱকুণ্ড যাবলৈ যিহেতু এইটো ওচৰ ৰাস্তা, তাৰ কাৰণে বহুত স্পীড ব্ৰেকাৰ দি দিছে ইয়াতে। তো এয়া আমাৰ চাৰ্কল অফিচ, এইটো আমাৰ হৈছে চাৰ্কল অফিচ গাইজ। আজি গোটেইখিনি আপোনালোকক সুবিধাৰ্থে জনাই দিছোঁ। আৰু আগফালে গৈ আছে ডাম্পাৰ, এই ডাম্পাৰৰ লগতে আমাৰ মানে বহুত এক্সিডেণ্ট হৈছে গাইজ। হয়, ডাম্পাৰ বেছি চলাৰ কাৰণে এক্সিডেণ্টৰ মাত্ৰা আমাৰ বেছি বাঢ়ি যায়, তাৰ বাবে স্পীড ব্ৰেকাৰ দি দিছে। আমাৰ যিজন আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে, তেওঁ আমাক বহুতখিনি ষ্ট্ৰিক্ট কৰিছে, তাৰ বাবে আমাৰ এক্সিডেণ্টটো বহুখিনি কমি গৈছে বৰ্তমান। তো ধন্যবাদ জনাইছোঁ তেওঁকো। উন্মাদ হৈ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন, উন্মাদ হৈ পাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। হৈছে গাইজ আমাৰ মানে বহুত দেৰিকৈ উঠে, তাক সেইকাৰণে এৰি থৈ আহিছিলোঁ। কিন্তু মানে কি ক'ম আৰু, ধনী মানুহ বাইক আছে সেইকাৰণে পট আহি গ'ল। কিন্তু বহুত চালো আছে গাইজ, একো বস্তু নলয়, একদম বিন্দাছ খোৱাৰ পৰা উঠিছে, ওলাইছে আৰু ভিতৰত আহি গৈছে। লেভেল বহুত, কি ক'ম গাইজ, একো নলয়। আমাৰতো এইবিলাক ওলমি আছে, এইবিলাক বহুত লেভেল গাইজ। আৰু এইখন হৈছে আমাৰ সুন্দৰ টাউন। আৰু এতিয়া দেখাই আছোঁ আমাৰ শ্বহীদ ভূপেন হাজৰিকাৰ, আমাৰ সুদাকত ভূপেন হাজৰিকাদেৱৰ শ্বহীদ বেদী মঞ্চ। আৰু মই যোনখন স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কলেজত গ'লোঁ, সেইখন স্কুলো বৰ্তমান দেখাই আছোঁ গাইজ। আৰু এইটো হ'ল আমাৰ ৰাজহুৱা মঞ্চ। ইয়াতে গাইজ মানে থিয়েটাৰ বহুত ফাংচন যিকোনো ইয়াতে পতা হয়, আৰু ইণ্ডাষ্ট্ৰি ফিল্ড আছে বাৰু, তাতেও পতা হয়। এইখন স্কুল গাইজ, এইখন হায়াৰ ছেকেণ্ডেৰী, মই ইয়াৰ পৰা পাছ কৰি গৈছোঁ। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰনে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। ফাইনেলি গাইজ আমি আহি পালোঁ
আমাৰ ডেষ্টিনেশ্যন মানে বিয়া ঘৰ আহি পালোঁ গাইজ ডেষ্টিনেশ্যন বুলি ক'লে ভুল হ'ব তো লাহে লাহে বজাম তো চাই যাওক সম্পূৰ্ণ ভিডিঅ'টো গৈ আছোঁ শিখৰ আনিবলৈ বহুত বস্তু আনিব দিছে মানে পাহৰিয়ে থাকিলোঁ শিখৰ ৰজনীগন্ধা ছিগনেচাৰ কেপি গ'ল্ড তো ব'লক দোকানত দেখাই আছোঁ আপোনালোকক কি কি আনিব দিছে আমাৰ নিজে পাহৰিলে আকৌ ফোন কৰিব লাগিব গাইজ তো ফোন কৰি পেলাই জনাইছোঁ গাইজ এতিয়া কওক কি খাব আপোনালোকে শিখৰ খাব ছিগনেচাৰ খাব ৰজনী খাব কেপি গ'ল্ড খাব গোটেইখিনি ছিগনেচাৰ পৰা গোটেইখিনি আদি কৰি অনা হৈছে সেয়ে জৰ্দা পৰিল মোক দিলে আজি যিহেতু গাইজ নেপালী সম্প্ৰদায়ৰ বিয়া আছিল তাৰ বাবে মাথাত এইটো কিবা ফুট লগাই দিছে মানে কপালত আৰু কি ফুট ভালদৰে নাজানো মই কি ক'লে এইটো বোলে টিকা বুলি কয় গাইজ নেপালী সম্প্ৰদায়ৰ লোকসকলে এইটো টিকা একচুৱেলি ভাই টিকা কিবা এনেকৈ কয় সেইটো লগোৱা হৈছে তো এতিয়া ঘৰত গৈ আছোঁ গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম